ফ্ৰেণ্ডছ কি হ'ল আজি মোৰ ডাঙৰ দুখ হৈ আছে জানেনে বহুত ডাঙৰ দুখ শ্বেয়াৰ কৰিব পৰা নাই তাকো মই খুলি ক'ব পৰা নাই কথাখিনি গতিকে আজি এক কেমেৰাতে কৈছোঁ কি জানে সেই চেনেলটো চেনেলটো নাই মই আজি কোনো ভিডিঅ' ভাল টেকনিকেল ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ মই কৈ আছোঁ ৰ'ব বন্ধু বিচোন তই কিয় কান্দি আছ আৰু তই মোকো কোনে পেলাইছ ঐ তই নেকান্দিবি দাদা হৈ নেকান্দিবি মই কাৰণটো কৈ আছোঁ ইয়াত তো ফ্ৰেণ্ডছ মই নিদিয়াৰ কাৰণটো এইটো হৈছে যে মই এটা নতুন ইউটিউব চেনেল খুলিলোঁ যিটোৰ নাম হৈছে অভি সিং আৰু এই চেনেলটোত কি থাকিব মানে মোৰ এইটো চেনেল নতুন আৰু সেইটো চেনেল নতুন এতিয়া মই দুটা চেনেল খুলিলোঁ এই চেনেল থাকিব মোৰ টেকনিকেল বা কিছুমান মিষ্ট্ৰি কথাবোৰ থাকিব বা কিছুমান নতুন নতুন টেকন'লজিৰ বিষয়ে থাকিব আৰু মোৰ এইটো চেনেল অভি সিং চেনেলটোত তাত মোৰ এক্টিঙৰ ভিডিঅ' থাকিব তাত মই লোকক যাতে এণ্টাৰটেইনমেণ্ট দিব পাৰোঁ ঠিক আছে আৰু যদি ভিডিঅ' ভাল লাগে লাইক কৰিব মই ভিডিঅ'বোৰ এতিয়ালৈকে দিয়া নাই মই ভিডিঅ' দিম আপোনালোকক কাইলৈ বা পৰহিলৈ সেই চেনেলটোত মই ভিডিঅ' দিম আজি অলপ চেনেলটো খুলি দিছোঁ তাৰ লগচটো বনাই আছোঁ আজিলৈকে তো গুড বাই কাইলৈ আকৌ এইটো চেনেল ভিডিঅ' আনিম আৰু সৰু চেনেলটোতো ভিডিঅ' আনিম তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ গুড বাই